দেৰি নাই যে এটা মাছ পোৱালি অহা সকলোৱে নিচাকে গোটেই খতমে কৰি দিলে। এটা মাছো দেখা নাই যে। তুমিয়ে মাতাচোন এবাৰ। তুমি মাতিলে চাগে আহিবও পাৰে। ঐ নাকামা নালায়ক ধুতি কাবুজ, তোক মই ফিচাৰীটো চাই থাকিব দিছিলো নে দোকানত বহি থাকিব দিছিলো? তই দোকানৰ গোটেই বস্তু সোপা খাই খাই শেষ কৰিলি। এতিয়া দেখিছ ফিচাৰী এটা মাছ অহা নাই। কোনোবাই সেই চোৰে তোৰে নিলে নি? মই নাজানো নহয় ফিচাৰীটো যে কোনোবাই সেই মাছ ধৰি চুৰ কৰি নিব পাৰে। ঐ বাখৰ, এটা কাম কৰচোন, মাছৰ দানা সোপা দিলোৱে তথাপিতো মাছ এজনীও দেখা নাপালো। যা বৰশীটো লৈ আহ, কিজানি বৰশীত পামে। মানে আমাৰ মাছ খোপা আছে, এনেই ভয় খাইছিলো পাই। সঁচাকে দেখোন এইজনী আছে মানে। ঐ ৰাতিলে তথাপিও ৰখিব লাগিব বুজিছ। মানুহৰ মন কেনেকুৱা বুজিব নোৱাৰ। ৰাতিলে যদি মনে মনে চুৰ কৰি নিয়ে কি ঠিক। আমি সেই ৰাতি ৰাতি ৰখা কৰিব লাগিব। তোক এনে ৰখা নাইতো মোৰ ঘৰত সেই খুৱাই বোৱাই। সেই ৰাতিলে তইও ফিচাৰী ৰখিব লাগিব। আহ ঘৰলৈ যাওঁ এতিয়া, পিছত আহিমগে। লম্বুদা, আপুনি কথাটো গমেই নেপায়। যি ডাঙৰ ডাঙৰ মাছ আছে নহয়, আপুনি দেখিলে কব জিন্দাই জিন্দাই খাই দিও লাগে। মই বুলিহে কিবা কৈ আহিলো, আপুনিতো তাতে থাকিব খুজিব। ঐ পকা, তথাপিও দেচোন চুৰ কৰাটো ভাল স্বভাৱ নহয় বুজিছ। এনেওতো হে ভজা মাছ একেবাৰে কলচিৰ লগত খাই বৰ ভাল লাগে। কিন্তু চুৰ কৰিবলৈ মন নাই। বজাৰৰ পৰা দুটা কিনি আনি খাম দে। আৰে লম্বুদা, আজিকালি দিনত আৰু কিবা সেই ভাল কাম কৰি লাভ আছে নে? একো সেই লাভ নাই। বেয়া কাম যোনে কৰে সিয়ে একেবাৰে মালদাৰ ধনী হৈ গৈছে। আজি কামটো কৰিব লাগিব বুজিছে। এটা হলেও আনিলে বৰ ভাল লাগিব। একদম খাই পেলাই ভজা ভজা গৰমে গৰমে তেলত ফ্ৰাই কৰি। মা মোৰ কথা যদি নেমান দে, ৰাতিলে এপাক যাম। মোৰ কিন্তু সেই চিপ বৰশী চৰশী একো নাই পাই, তয়ে লবি। ওকে লম্বুদা, মাত্ৰ আপুনি ৰেডি হৈ থাকক। কোন আহিলে এই ঘৰ দুপৰীয়াখনত? ভাত খাবলৈ ওলাইছো, এতিয়া মানুহ আহিলে বৰ খং উঠে। মোৰ সেই নিজৰ ভজা মাছ পিচ বেলেগলৈ দিব লাগিব আৰু, যদিহে কোনোবা ভাত খোৱা আলহী হয়। প্ৰভু ঈশ্বৰ, ভাত খোৱা আলহী নালাগে মোক। গেষ্টিক দা আপুনি? বাপৰে, আমাৰ ফালে যে আজি আহিলে, কিবা সকামত আহিলে, কিবা জেং কৰিম বুলি আহিলে চাগে। আমাৰ মালিকে আজি জেং কৰিবলৈ অহা নাই। এটা আপোনাৰ লগত কথা আলোচনা কৰিবলৈহে আহিছে। ইমান বেয়া মানুহ নহয় আমাৰ মালিকে। ন মালিক? তোৰ মালিকৰ কথা। তোৰ মালিকক মই তেজে তেজে চিনি পাওঁতো, মোৰে ককাইদেউ হয়। তিতাম তই তেনেকৈ কলি যে, তোৰ নিজৰহে ককাইটোৰ কথা নেপায়ো ইমান অমংগলীয়া অশুভ কথা কবলে। শুন, আজি ৰাতিলে আমি মাছ মাৰিবলৈ যাম বুলি ভাবিছো। বহুত ডাঙৰ ডাঙৰ মাছ আছে ফিচাৰী এটাত। তই যাবি নে ক? নকলে আৰু পিছত নকবি জানো মই নকলোৱে বুলি। তোৰ মালিকক কৈ দে আমি ৰাতিলে চুৰ কৰিবলৈ নাযাওঁ। চুৰ পাইছে, বেলেগৰ মাছ খাম চুৰ কৰি পেলাই। ইমানো দাম নোহোৱা নহয় ইমান কম দামী বুলি নাভাবিব। আমাৰো এটা দাম আছেতো, লেবেল আছে। চুৰ কৰি খাম মাছ। যেতিয়া একেবাৰে কোবাই কোবাই চুৰ কৰি ধৰাৰ পৰা কোবাই একেবাৰে বেং ভকলাটোৰ দৰে ফুলাই দিব, তেতিয়াহে গম পাব আকৌ টপিনা চপিনা ফুলি একদম বেলুনটোৰ দৰে হৈ উঠিব। তেতিয়া তই কিন্তু বেছি বেছি কৈ আছ। ভালৰ কাৰণে তোক কবলৈ আহিলো আৰু তইহে জমকাল হলি। ঢোল বল, নেলাগে ইহঁতৰ লগত, আমি ইহঁতৰ লগত মাছ নেমাৰো। ই এটা মহা ধুৰন্ধৰ বদমাছ হয়। আহিব মানাই কৰিছিলে আপোনাক মালিক। শুনিছেনে? মানে কি হ'ল এনেকৈ যে খং কৰি গেষ্টিকটা ওলাই গ'ল? কিবা হৈছে নেকি? আৰু এই যে ক'লে ৰাতিলে মাছ মাৰিবলৈ যাম বুলি, ক'ত যাব ৰাতিলে মাছ মাৰিবলৈ? নকবা আৰু গেষ্টিকদাৰ কথাটো তুমি জানাই ন। এই ৰাতিলে কোনোবা সেই ফিচাৰীত বোলে মাছ চুৰ কৰিবলৈ যায়। মই হলে নাযাওঁ ভাই। খাবলৈ নেপালেও সেই চুৰটো কৰি খোৱা স্বভাৱ মোৰ নাই। যেতিয়া একেবাৰে কোবাই ডবলা ডবলকৈ একেবাৰে ফাটাই দিব তেতিয়াহে গম পাব আকৌ।
চিনি পোৱা নাই মানুহক আপুনিও যে যাবহে লাগে কোনোবাই সেই ফিচাৰীত মাৰিব কিমান ডাঙৰ ডাঙৰ মাছ খাবলৈ পাম এনেইতো আপুনি আনিয়ে নিদিয়ে যাওকচোন আপুনিও যাওক তিতামদা ব'লক তেতিয়াহ'লে আমি দুইজনে যাওঁ হে গোটেই কাল সেই মাছ খাই শেষ কৰিলে সকলো মানুহে আমি দুজনে গ'লে যেনিবা কিবা হয়হে ব'লক ইমান পাপ পুণ্য কৰি লাভ নাই একো মোকো নিব লাগিব ময়ো যাম মাছ মাৰিবলৈ যাব জেঠাহঁতে আৰু মই যাম ময়ো যাম পিন্তু তই নেলাগে নেকি যাবলৈ ৰাতিলে এই ভাল কথা নহয় এইবোৰ একেবাৰে বাপেক পুতেক দুইটা ওলাইছে বুলি মানুহে জোকাব আপুনি মনে মনে থাককহে আপুনি একো নেজানে পিন্তু যা আমাৰ এটা যে ডাঙৰ বস্তা আছে সেইটোকে ল'বি যা সেইটো ধৰিলে মাছ কোপা বহুত বহুত আমি ভৰাব পাৰিম গম পাইছনে যা মালিক ইহঁতে কিন্তু চালু মাল হয় বুজিছে বেখন কেনেকৈ আধাতে দি থৈ দিছে কম ফিচাৰী বনাইছে নেকি এইটো মালিক ধৰিলা পিছে এনেকৈ চুৰ কৰিব আহি ধৰা পৰি গ'লে কৈছে আৰু একেবাৰে ৰাম পিটান গৰু পিটান গোটেই খাম মই জিন্দা থাকোঁ নে নাই সেইটোহে টেনশ্যন লাগিছে একেবাৰে দুফাল কৰি ভৰি ফালি দিয়ে নেকি ভয়হে লাগিছে পপাই কি কি যে য'ত খোপাত সোমাই লয় নহয় বেলেগৰ মাছ মাৰিতে খাবলৈ অৱস্থা নাইকিয়া হৈছে পায় সেইটো জন্মত কিবা পাপ কৰি থৈছিলো নেকি সেইকাৰণে তই জন্ম ললি গজা কেনেকুৱা অমংগলীয়া কথাবোৰ কৈ দিয়ে ৰাস্তাতে এটাও মাছটো নেপামে সঁচাকৈ এতিয়া ৰামদোলাই খাম তোক আজি কোব খাবলৈ হ'লে তই চাবি কি কৰোঁ তোক মই মালিক এতিয়া এইবোৰ কাজিয়া পেচাল লাগি চিঞৰ বাখৰ কৰি লাভ নাই ধৰা পৰি সঁচাকৈ এতিয়া মাৰ খাম ব'লক আগতে এটামান মাছ উঠাই ল'ব পাৰিলে তাৰপিছত পলাই থাকিলেও কথা নাই আকৌ কিন্তু ভাজি খাবলৈ এজনী বৰ জিন্দা জিন্দা মাছ লাগিব সৰু হ'লে নহ'ব ডাঙৰ লাগিব এনেই আহিছো নেকি তোমালোকৰ লগত চুৰ কৰিবলৈ পকা পালি নে কি একেবাৰে অকণমান যাবলৈ দে তললৈ তেতিয়াহে ডাঙৰ ডাঙৰ মাছ খোপা উঠিব কিবাহে ধৰিছে এয়া বোম মাছ লাগিছে লম্বুদা কি মাছ বা হয়তো চাওক পকা বলিয়া হৈছে এইটো দেখোন তিমি মাছহে ধৰিলি ভগৱান এইটো তিমি মাছ নেলাগেও পেলাই দে খাই পেলাব তোকে লম্বুদা মাৰিবলে দেখোন একেবাৰে ভয়টো সোমাই গৈছে তিমি মাছে পাছ যদি গোটেই পুখুৰীটোত চাগে তিমি মাছে সোমাইছে নেলাগে মোক মাছ নেখাওঁ মই কলচিৰ লগত মাছ ফ্ৰাই মালিক এইখিনিতে ভাল হ'ব ঠাইখিনি বৰ ভাল মুকলমৰীয়া একেবাৰে কোনোবা আহিলেও দেখা পাম বুজিছে মালিক ইয়াতে বহি দিওঁ পিছে দূৰৰ পৰা দেখিব নেকি কোনোবাই আমি যদি এনেকৈ মাছ মাৰি থাকোঁ দূৰৰ পৰা দেখিলে চুৰ বুলি একেবাৰে ঘপককৈ ধৰিব পাৰিব চাবা আৰু পাপা তুমি কিন্তু ফচি মৰিবা পাপা তই একো নকবিচোন তই ডাইৰেক্ট অমংগলীয়া কথাষাৰ মুখেদি ওলাবি এইটো খাটাং অকণমান তই মনে মনে চুপচাপ হৈ বহি থাকচোন শান্তিমতে অলপমান কামবিলাক কৰিবলৈ দে ঢোলটো অহাৰ পৰা মোৰ জীৱনত শান্তি নাইকিয়া কৰি দিছে ঢোল তোক কেতিয়াবা মই কিডনেপ কৰি পেলাম চাবি তোক কিন্তু মোতকৈ বেছি পপা মৰম কৰে চাবি আকৌ দেই সাৱধানে থাকিবি নহ'লে কেতিয়াবা ছেটআপ হৈ যাবি গজা বাবা তুমি এনেই চিন্তা লৈছা মোৰ মালিকৰ এখন হাত হয় ন মালিকে ভাবে মোৰ পৰা একেবাৰে ৰক্ষা পাব ময়ে বডিগাৰ্ড সেইকাৰণেহে বেলেগ একো নাই তোমাকে সকলোতকৈ মৰম কৰে আকৌ গজা অকণমান শান্তিত ভাবিবলৈ দে মনে মনে থাক ঢোল দে এইখিনিতে এবাৰ মাৰি চাচোন পাওঁ যদি এইখিনিতে ৰৈ দিওঁ নেপালী আৰু আগলৈ যাম আকৌ চাবি আৰু দেই ঢোল তোকহে টানি নিব মাছে তোতকৈ ডাঙৰ মাছ আছে তোৰ দেখো অৱস্থাই নাই একেবাৰে হাৰ্ডি কেইডালহে ওলাই আছে তোক মনে মনে থাকিবলৈ কৈছো নে নাই গজা বাৰে যে তই মুখে কৈ আছ মনে মনে থাকিবি দে তোৰ কাৰণে এতিয়া ধৰা পৰি গ'লে চাবি কিন্তু তোক ইয়াতে মই পেলাই থৈ গুচি যাম টান ভালকৈ টান গজা ভালকৈ টানি দে মোৰ কিন্তু ভয় লাগে আৰু এৰুৱাব গজা আছো না এৰাই দিবা ইমান ডাঙৰ মাছটো মই এৰুৱাব নোৱাৰো দেই বাপৰে বাপ একেবাৰতে দেখোন 1 কিলোতকৈ বেছি হ'ব মালিক 2 কিলোৰে বেছি হ'ব মালিক উলিয়াওক আপুনিও যে কেনেকুৱা মানুহ নহয় সেইটোকো ভয় কৰিছে মাছে আপোনাক
খাব একেবাৰতে দেখো ধুলে বোম মাছটো পাই গ'লো পাপা হ'ব বোলা আজি আৰু নেলাগে যাচোন তই আগতে বস্তাত থবি যা পাছত ভাবিম যা আকৌ আৰু এবাৰ মাৰিব লাগিব তেতিয়াহে ভাল লাগিব তিতাম দা চুৰ দেখো এইকেইটা এইকেইটা চাগে মাছ চুৰ কৰি আনিলে ফেদেলা দে ইহঁতে সাতটাং আজি চুৰ কৰি আহিছে পাপা আজি আহিছিলে নহয় ইহঁতে ন কেষ্টি কাংকুৰে এইয়া চোৱা ডাঙৰ মোনাখনত চাগে সেই মাছে লৈ আনিছে চোৱাচোন চোৱা চিধাই বল একো ইহঁতক নেমাতিবি বল বল কিন্তু আগুৱাই যা ভেদেলা কোনে চাবি সিহঁতৰ পিনে চিধাই বল ইহঁতৰ লগতো কোনে মাতে গেষ্টিক লাটোকতো মই দেখিব নোৱাৰা হলো পাই ব'লা পিন্তু আগুৱাই বোলা